হেল্ল' এভৰিৱান। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভাল। ৰাতিপুৱা শুই উঠিয়েই যেতিয়া মই বাহিৰলৈ ওলাই আহি এই প্লেণ্টকেইজোপালৈ চাওঁ, মোৰ চকু আৰু মন দুয়োটা একদম সজীৱ হৈ উঠে আৰু গোটেই দিনটোলৈ পজিটিভ এনাৰ্জি গোট খাই যায়। এই পিচ লিলিজোপা চাওকচোন, ইমান ধুনীয়াকৈ ফুলি আছে আৰু এইজোপা ৰাবাৰ প্লাণ্ট হয়। বহুত ওখ হৈছে এইজোপাও। আৰু এইখিনি স্পাইডাৰ প্লাণ্ট হয়। আৰু এইফালে কি এজোপা নাজানো, এইজোপা তুলসী গছ আৰু এইজোপাও বৰ ধুনীয়াকৈ ফুলি আছে। অৱশ্যে এইজোপা আমাৰ ভাড়াতীয়াহে লগাইছে। এইখিনি সৰু সৰু টাবত লগাই থৈছোঁ আৰু এয়া মানি প্লাণ্ট হয়। মই মানি প্লাণ্ট খুবেই বেছি ভাল পাওঁ। মই ঘৰৰ ভিতৰতো বহুত মানি প্লাণ্ট ৰাখিছোঁ। এইজোপা বৰ ধুনীয়াকৈ বাঢ়ি আহিছে। এয়া চাইনিজ গোলাপজোপাও বৰ ধুনীয়াকৈ ফুলি আছে আৰু এয়া মই টাবতে জলকীয়া দি দিছিলোঁ, লাগিছে দুটামান, কিন্তু বহুত বেছি ডাঙৰ হোৱা নাই। আহিলোঁ মোৰ কিটচেন গাৰ্ডেনখনৰ এটা আপডেট দিবলৈ। এয়া বিলাহী লাগি আছে, কিন্তু এতিয়া বাৰিষা ছিজন আহিলে যে, গতিকে বিলাহীবিলাক বহুত পোক লাগে, ভাল নহয়। আৰু টেঙাবিলাক বহুত ধুনীয়াকৈ বাঢ়ি গৈ আছে। এইকেইদিন বৰষুণ পাইছে। এইজোপা কোমোৰাৰ গছ হয় আৰু এইজোপা পুৰৈ গছ। বাকী টেঙাবিলাকতো আপোনালোকক দেখাইছিলোঁ, খুব লমালমে টেঙাবিলাক লাগি আছে। এইবিলাক চাওক, কোনে ক'ব এইবিলাক মাছৰ কাৰ্টুনত হৈ আছে। আৰু এইয়া কণ জলকীয়া, এয়া বৰ ধুনীয়াকৈ লাগিছে দেই। এইজোপা মোৰ বহুত ভাল লাগিছে এইজোপা লগাৰ কাৰণে। আৰু এইজোপা ৰঙালাওৰ গছ হয়। ৰঙালাও গছজোপাও বৰ, ৰঙালাও এটা লাগিছে, কি হয় নাজানো। আৰু মই চাং পাতিব নাজানো, গতিকে এনেকৈ বগাই আছে। আৰু এইজোপা জিকা হৈছে, এইজোপা দাদাই ৰুইছে আৰু জিকা লাগিছে। এয়া এনেকৈ পলিথিনত বান্ধি থৈছে, নহ'লে বহুত পোকে খাই দিয়ে আৰু গেলি যায়। এয়াই ভেন্দি গছকেইজোপা বিৰাট ধুনীয়া হৈছে, একদম ভালদৰে বাঢ়ি আহিছে। ইফালেও আছে ভেন্দি, ছিঙিলে চাগে দুটামান। এয়া বৰ ধুনীয়াকৈ বাঢ়িছে। আৰু এইখিনি দাদাই কলমৌ শাক দিছে। কলমৌ শাক স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী হয়। এই ড্ৰামটোতে এনেকৈ পানী জমা কৰি দিছে, বৰ ধুনীয়াকৈ বাঢ়ি আহিছে এইখিনিও। এয়াই আছিলে আপডেট আজিৰ। আৰু বৰষুণ এইকেইদিন দি থকাৰ কাৰণে গছবিলাক বৰ ধুনীয়া হৈ আছে। এয়া আমি সন্ধিয়া সময়ত অলপ ওলাই আহিলোঁ, কাৰণ আজি অলপ গৰম পৰিছে। সেইকাৰণে মৌচুমী জুচ খাওঁ বুলি ভাবিলোঁ। আৰু আমি এই বাইদেউ দুগৰাকীৰ ওচৰতে আহোঁ জুচ খাবৰ কাৰণে। তেখেতলোকে খুব চাফাকৈ বনায় আৰু ভাল লাগে যেতিয়া মহিলাসকলে নিজৰ ঘৰৰ পৰা ওলাই আহি নিজৰ স্বাৱলম্বিতাৰ পথ বিচাৰি লয়। তেখেতলোকৰ ষ্টলখন মেঘদূত ভৱনৰ বাহিৰতে আছে, আহিব আপোনালোকে কেতিয়াবা। জুচ খাই মেলি ঘৰৰ বজাৰ অলপ কৰোঁ বুলি ওলাই আহিলোঁ। এয়া অডিচিতে আমাৰ ঘৰৰ ওচৰতে আছে এই ডিপাৰ্টমেণ্টেল ষ্ট'ৰখন। আজি শনিবাৰ কাৰণে খুবেই ভিৰ ইয়াতে। বজাৰ দুটামান কৰি ল'লোঁ মই। আৰু আজি দেওবাৰটো ঘৰত থাকি একেবাৰে ভাল নালাগে। সেইকাৰণে আজিও ক'ৰবাত ওলাই যাওঁ বুলি আমি ৰেডি হৈছোঁ। আৰু আপোনালোকক এতিয়াই নকওঁ আমি ক'ত গৈ আছোঁ, কিন্তু আপোনালোকে এই দৃশ্যটো দেখি গম পাইছেই চাগে আমি কোনফালে আহিছোঁ। হয়, আপোনালোকে একদম ঠিক ধৰিছে, আমি আজিও আহিছোঁ মেঘালয়। আৰু এয়া বৰাপানীৰ দৃশ্য হয়। এই দৃশ্যটো সঁচাকৈ খুবেই ভাল লগা। আপোনালোকে ভাবে চাগে আমি কিয়নো ইমান মেঘালয় আহি থাকোঁ। কিয় জানেনে? হিল ষ্টেচন আমাৰ খুবেই প্ৰিয় হয়। পাহাৰ আৰু সেউজীয়া এই দুইটাই আমি খুব ভাল পাওঁ। সেইকাৰণে যেতিয়াই সুবিধা পাওঁ সেউজীয়াবিলাক উপভোগ কৰিবৰ কাৰণে আমি ইয়ালৈ আহি যাওঁ। আৰু এয়া আমি পুলিচ বজাৰ পালোহি এতিয়া। ভাবিছিলোঁ ছানডে বন্ধ থাকিব, কিন্তু চবফালে খোলা আছে। তো এতিয়া আমি খাবলৈ আহিছোঁ চিটি ধাবাত। 3টা বাজিলে এতিয়া আৰু ভোক লাগিছে বহুত, সেইকাৰণে ইয়াতে আহি গ'লোঁ। কিবা এটা খাই লওঁ। ৱাও।
আপোনালোকে এই ফুলখিনিলৈ মন কৰকচোন, ইমান ধুনীয়া কালাৰবিলাক চাওকচোন, পিংক, ৰেড, হোৱাইট, পাৰ্পল, ব্লু, কি কালাৰ নাই, ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। আৰু এইফালে কিবা বাৰ্থডে পাৰ্টি চলি আছে ইয়াতে। মই চাৰিওফালে আপোনালোকক দেখুৱাই দিছোঁ এবাৰ। এতিয়া আমি প'ল' গাৰ্ডেন আহিছোঁ। অলপ সন্ধিয়া হ'ব আৰু তাৰ আগতে বোলো ইয়াতে আহি অলপ ফুৰি লওঁ, কাৰণ চিটি ধাবাটো অলপ টাইম লাগিব খানাটোৰ কাৰণে, সেইকাৰণে ইয়াতে আহি গ'লোঁ। এয়া আমাৰ দিগন্ত, ৰীপ আৰু অমিত গৈ আছে। এয়া আগফালে মনামী। মোৰ আকৌ আজি বিৰাট ভাল লাগিছে, মনৰ আনন্দতে একদম দৌৰা দৌৰি কৰি আছোঁ। দিগন্তক কেমেৰাটো দি মই কি বকি আছোঁ খবৰ নাই মুঠতে। কেমেৰাত ইমান ভালকৈ এই বেঙুনীয়া ৰংটো অহা নাই, কিন্তু ৰিয়েলত যে ইমান ধুনীয়া লাগিছে নহয়। গোটেই চাৰিওফালে এই ফুলবিলাক ফুলি আছে, ইমান ভাল লগা সঁচাই। এয়া সকলোৱে ফুটবল খেলি আছে। ইয়াত এটাই ভাল, এই ফিল্ডখন বহুত ডাঙৰ যে, সেইকাৰণে ফুটবল খেলিবলৈ খুব ভাল হয়। আৰু এয়া আজি ফটো ছেশ্যন ষ্টাৰ্ট হৈ গ'ল। এয়া আজি কেমেৰামেন অমিত আৰু এইফালে ৰীপ আৰু মনামীয়ে প'ষ্ট দি আছে। এতিয়া পকৰি লৈ আহিছে, গৰম গৰম একদম ঠাণ্ডা ঠাইত আৰু গৰম গৰম পকৰি, মজা। খাই লওঁ, ভালনে? এতিয়া আকৌ আমি চিটি ধাবা আহি গ'লোঁ। তেতিয়া 45 মিনিটছ লাগিব বুলি কৈছিলে টেবুল খালী হ'বৰ কাৰণে, আৰু এতিয়া হৈ গ'ল সিমানখিনি সময়, সেইকাৰণে আমি আহি গ'লোঁ অৰ্ডাৰ দিম আৰু খাবৰ কাৰণে। এই গ্লাছটোলৈ মন কৰকচোন, ইমান ধুনীয়া লাগিছে, কিউট হয় গ্লাছটো, ভিতৰত সজীৱ ফুলবিলাক থৈ দিছে। এয়া আজি আমাৰ ফাৰ্ষ্ট ডিছটো আহি পালে, চুইট স্পাইচি ক্ৰিস্পি চিকেন দিছিলোঁ, খাবলৈ সঁচাকৈ বহুত টেষ্টি আছিলে। আৰু এয়া চিকেন ফ্ৰাইড ৰাইচ দিছিলোঁ, এয়া চিলি চিকেন, আৰু এইফালে স্ম'ক বাটাৰ চিকেন, গোটেইখিনিয়ে খাই ভাল লাগিলে। মই পাহৰিছিলোঁ, এইফালে নানো অৰ্ডাৰ কৰিছিলোঁ আমি। খাই মেলি যেতিয়া আমি বাহিৰলৈ ওলাই আহোঁ, তেতিয়া দেখোঁ বাহিৰত বহুত মানুহ এতিয়াও বহি আছে, মানে সকলোৱে ৱেইট কৰি আছে, টেবুল পোৱা নাই। আৰু এইখিনি চাওকচোন, ইমান ধুনীয়াকৈ সজাই ৰাখিছে। ৱাও, বহুত ভাল লাগিছে। আজি আমাৰ ছানডে'টো সঁচাকৈ খুব ভালদৰে পাৰ হৈ গ'ল। এয়া আমি গুৱাহাটী আহি পালোহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু অতি সোনকালে এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ আগলৈ আহি আছোঁ। থেংক ইউ।